Hello guys, welcome to our YouTube channel. আজি ফুৰিবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাই একো স্কিপ নকৰিব। মামাহঁতৰ ঘৰত আছিলে আৰু এতিয়া মাক মানে নিবৰ কাৰণে আহিছো আৰু মামাহঁতৰ ঘৰৰ সব যাবত হ'বৰ কাৰণে চাই থাককচোন আপোনালোকে ভিডিঅ'টো। আছে আমাৰ জেঠাই আছে আজি জেঠাই যাবগৈ আৰু জেঠাই কেনেকুৱা লাগিব জেঠাই কেনেকুৱা লাগিব আজি ঘৰত যে যাবগৈ কেনেকুৱা লাগিব কান্দিব নালাগে দুখ কৰিব নালাগে কিন্তু কি হ'ব এই জেঠাই আমাৰ ঘৰত কমে 3 মাহ 4 মাহ ধৰি আমাৰ ঘৰতে আছিলে কিন্তু আজি ঘৰলৈ যাবগৈ অলপ বেয়া লাগিছে আৰু কি কৰিব উপায় নাই চাই থাকিব ভিডিঅ'টো টেনশ্যন নকৰিবি আমি গৈ থাকিম বাৰু যাম আৰু এইবিলাক ভয় আছে গাড়ীত মানুহ দেখিছে নাই এজনী মানুহ যাব কিমান মানুহ গোট খাই গৈছে দেখাই যোনজনে অলপ পেকেট চেকেট লৈ ল'লোঁ ফাইনেলি গাইজ জোনমণি বাই হাতৰ পৰা আহি পালোঁ ইয়াত জোনমণি কেনেকুৱা মজা আমাৰ গাড়ী এতিয়া পুৰা মানুহবিলাক নামি আহি আছে বাইহাতৰ ঘৰত খাই বৈ আৰু যাম জোনমণিহঁতৰ ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব হেল্ল' গাইজ ফাইনেলি আমি আহি পেলাই বাহঁতৰ ঘৰত পাই গ'লোঁ আহি মৰিগাঁৱৰ পৰা আহি আছিলোঁ এতিয়া বাহঁতৰ ঘৰত ধৰি লওক খাই বৈ লৈ পেলাই তাৰপিছত আমাৰ ঘৰত যাম মই মাক আনিব গৈছিলোঁ মৰিগাঁৱত আৰু আমাৰ মামাহঁতৰ ঘৰৰ চব আহিছে মাক থ'বৰ কাৰণে আহিছে আৰু এতিয়া ধৰি লওক এতিয়া মামা মোৰ মামাৰ ল'ৰা হয় আৰু মই এতিয়া অলপ জেগাবিলাক অলপ চাবৰ কাৰণে যাম এখন বাইক লৈ যাম সেইখন বাইক দেখিছে আপোনালোকে আৰু এতিয়া চাহ খাব মাতিছে চাহ খাই আহি আছে আৰু চাওক ইও ব্লগ বনাই আছে আৰু এতিয়া চাহ খাব গৈ আছোঁ আমি দেখুৱাই আছোঁ চবকে এয়া মায়ে ফোনত কথা পাতি আছে চাহ ভগাই আছে চাই লওক এইবিলাক চাহ এয়া চবে চাহ খাবৰ কাৰণে ৱেইটিং কৰি আছে চাহ ভগাই আছে হাতত চাহ এতিয়া আমি চাহখিনি খাই লওঁ এতিয়া আমাৰ চাহ তাহ খাই হৈ গ'ল আৰু এতিয়া আমি অলপ ফুৰিব যাওঁ বাইক উলিয়াইছে এয়া বাইক উলিয়াই আছে সি চিধাকৈ ধৰি আমি ওলাই আহিছিলোঁ কিন্তু মানে কি হ'ল গাড়ীখনত তেল অলপ কম আছে তো আমি ডিপুত গৈ আছোঁ তেল ভৰাবৰ কাৰণে তেল ভৰাই লৈ পেলাই লাহে লাহে তাৰপিছত আমি যামৰ ৰাস্তালৈ ফুৰিব যাম তেলটো ভৰাই লওঁ ভৰাই লৈ পেলাই তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া পেট্ৰল পাম্পত সোমাইছোঁ আৰু মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে এতিয়া যাওঁ বায়ে ফোন কৰিছে ভাত খাবৰ কাৰণে মাতিছে বাহঁতৰ ঘৰলৈ যাওঁ ভাতকেইটা খাই কেনে জোনমণিহঁতৰ ঘৰলৈ যাম
মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঘূৰিয়া। ফাইনেলি গাইজ আমি ঘৰ পাই গ'লো আহি চাই থাকক আপোনালোকে এতিয়া চাহ খাব মাতিছে চাহখিনি খাই আহি লৈ আপোনালোকৰ ঘৰত খাই আছোঁ চাহ খাই হ'ল আৰু এতিয়া চবফালে যাবৰ কাৰণে ওলাইছে আৰু চাই থাকক পিনে কৈ দিয়া কিবা এটা বাই বাই গাইজ ইয়াৰ চেনেলটো ভিডিঅ'টো চাই দিব নিশ্চয় বহুত ভাল ভিডিঅ' বনাই থাকে আপোনালোকে চাই দিব তাৰো এটা ইউটিউব চেনেল আছে আৰু সেই চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লিংকটো ক্লিক কৰি আপোনালোকে তাৰ ভিডিঅ'বোৰ চাব। ফাইনেলি গাইজ মামাহঁতৰ ঘৰৰ মানুহ চব গ'ল আৰু মানে কি কৰিব এতিয়া উপায় নাই ইয়াত গ'ল আৰু ঘৰত বহুত খালী খালী লাগিছে বেয়াও লাগিছে মনত কিন্তু কি কৰিব এতিয়া যাবতো লাগিবই ন গ'ল আৰু মই এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মোৰ নতুন চেনেল হয় আপোনালোকে অকণ ছাপোৰ্ট কৰিব আৰু ইমানতে এতিয়া সামৰিছোঁ আৰু